প্ৰথম শ্ৰেণীৰ সম্ভাৱিতা বা প্ৰবেবিলিটি এইটো এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ। এই চেপ্টাৰটোৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব। এতিয়া সম্ভাৱিতা বুলি ক'লে আমি কি বুজিম, এইটো আমি নৱম শ্ৰেণীটো পাই আহিছোঁ। এতিয়া আমি চাওঁ, এটা মুদ্ৰা যদি আমি টছ কৰোঁ, এটা মুদ্ৰা যদি আমি টছ কৰোঁ, ইয়াত আমি 1000 বাৰ যদি টছ কৰোঁ, 1000 বাৰ যদি আমি টছ কৰোঁ, তেতিয়াহ'লে তাৰ হয় হেড ওলাব, হয় টেইল ওলাব। এটা মুদ্ৰা টছ কৰিলে তাৰ ৰিজাল্ট দুটাই হ'ব পাৰিব, হয় হেড হ'ব, হয় টেইল হ'ব। এতিয়া আমি ধৰি লৈছোঁ হেড ওলাইছে 300 বাৰ আৰু টেইল ওলাইছে 700, 300, 700। যিহেতু টোটেল 1000 বাৰ আমি টছ কৰিছোঁ, গতিকে হেড আৰু টেইল যোগ কৰি পেলাই আমি 1000 ওলাব। এতিয়া আমাৰ হেড হোৱাৰ পচিবিলিটিটো হ'ব 1000, হেড আমাৰ 300 আছে, ওপৰত আহিব 300। এইটো আমি কাটি দিলোঁ, এইটো হৈ গ'ল 3/10। এইটো আমি একেবাৰে স্মলেষ্ট নাম্বাৰটোত লৈ যাব পাৰোঁ। আৰু এইটো আমি পইণ্টত দশমিকতো আমি লৈ যাব লাগিব, ডেচিমেলত নিলেও এইটো আমাৰ শুদ্ধ থাকিব। আৰু টেইল হোৱাৰ পচিবিলিটিটো হ'ব কিমান, 700/1000। এইটো দুটা কাটি দিছোঁ, এইটো হ'ব 7/10। এইটো আমি লঘিষ্ঠ আকাৰলৈ লৈ যাব পাৰিব লাগিব। প্ৰবেবিলিটি যেতিয়া উলিয়াওঁ, তেতিয়া আমি এইটো লঘিষ্ঠ আকাৰলৈ বা তাক ডেচিমেল ফৰ্মলৈ লৈ যাব লাগিব আনচাৰটো। এনেকৈ ডাঙৰকৈ 300/1000 এনেকৈ থৈ আহিলে এইটো আনচাৰটো ভুল হ'ব। প্ৰবেবিলিটিত আমি লঘিষ্ঠ আকাৰলৈ আটাইতকৈ স্মলেষ্ট যোনটো নাম্বাৰ ওলাব সেইটোলৈ আমি লৈ যাম। এইটো টেইল ওলোৱাৰ পচিবিলিটি হ'ব 7/10 আৰু হেড ওলোৱাৰ পচিবিলিটি হ'ব 3/10। এইটো আমাৰ লঘিষ্ঠ আকাৰত আছে। এতিয়া আমি গম পালোঁ প্ৰবেবিলিটি মানে কি। যেতিয়া কোনোবা এটা ঘটনা ঘটে বা কোনোবা এটা পৰীক্ষা কৰি থকা হয়, তাত টোটেল আমি যিমানটো বাৰ পৰীক্ষাটো কৰিম সেইটো আমাৰ তলত আহে। টোটেল আমি যিমান বাৰ কৰিম ঘটনাটো, আৰু যোনটো ৰিজাল্ট ওলাব সেই ৰিজাল্টটোত আমি ওপৰত পাতিম। তাৰমানে আমাৰ হেড ওলাইছিলে 300, টেইল ওলাইছিলে 700। একদম চিম্পলি বুজিবলৈ গ'লে এনেকৈ উলিয়ালে আমাৰ প্ৰবেবিলিটি ভেলুটো ওলাই যাব যিকোনো কুৱেশ্যনত। টোটেল নাম্বাৰটো, টোটেল যিমান বাৰ কৰা হ'ব সেইটো তলত, আৰু যোনটো ৰিজাল্ট থাকিব সেইটো ওপৰত আহিব, আৰু যোনটো ৰেচিঅ' সেইটোৱে হৈ যাব প্ৰবেবিলিটি। এতিয়া কোনোবা এটা ঘটনাৰ সম্ভাৱিতাটো 1 যদি হয়, PE = 1, প্ৰবেবিলিটি অফ ইভেণ্ট, এইটো ঘটনাৰ প্ৰবেবিলিটি যদি ভেলুটো 1 হয়, তেতিয়াহ'লে সেইটো হ'ব নিশ্চিত ঘটনা, নিশ্চিত ঘটনা। তাৰমানে সেই ঘটনাটো ঘটিবই। যেনেকৈ গাখীৰ বগা, তাৰ যে আমি প্ৰবেবিলিটি সেইটো এটা নিশ্চিত ঘটনা, গাখীৰ বগা হ'বই, তাৰ প্ৰবেবিলিটি ভেলু সদায় 1 হ'ব, কাৰণ গাখীৰ ক'লা কেতিয়াও নহয়। এইবিলাক হৈছে নিশ্চিত ঘটনা। আৰু যদি এইটো 0 হয়, এইটো হৈ যাব অসম্ভৱ ঘটনা। এইটো হৈ যাব অসম্ভৱ ঘটনা। এইটো অসম্ভৱ ঘটনাৰ প্ৰবেবিলিটি আৰু এইটো নিশ্চিত ঘটনাৰ প্ৰবেবিলিটি। এইটোৰ ওপৰতো কুৱেশ্যন আহে। নিশ্চিত ঘটনাৰ প্ৰবেবিলিটি কিমান আহে, এইটো আহিব 1, আৰু অসম্ভৱ ঘটনাৰ প্ৰবেবিলিটি আহিব 0। এতিয়া যিকোনো এটা ঘটনা হয় অসম্ভৱ ঘটনা হ'ব পাৰিব, হয় নিশ্চিত ঘটনা হ'ব পাৰিব, নহ'লে বা তাৰ মাজত ওলাব। গতিকে সেইটোৰ পৰাই আমি গম পালোঁ যিকোনো এটা ইভেণ্টৰ প্ৰবেবিলিটিটো 0ৰ পৰা 1ৰ ভিতৰত থাকিব লাগিব, 0ৰ পৰা 1ৰ ভিতৰত থাকিব। তাৰমানে এটা পজিটিভ নাম্বাৰ আহিব লাগিব। ইয়াৰ পৰা আমি গম পালোঁ এটা ধনাত্মক নাম্বাৰ আহিব, এটা ধনাত্মক সংখ্যা আহিব, পজিটিভ নাম্বাৰ।
প্ৰবেবিলিটি ভেলুটো কেতিয়াও ঋণাত্মক নহয়, সদায় এটা ধনাত্মক নাম্বাৰ হ'ব। আৰু ভেলুটো 0ৰ পৰা 1ৰ ভিতৰত আহিব। এইটোতো এক্সামত কুৱেশ্যন আহে 1 মাৰ্কছ, এইটোও আহে 1 মাৰ্কছ, এইটোও আহে 1 মাৰ্কছ। 1 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে। আৰু আমি যিকোনো প্ৰবেবিলিটি আমি এইটো নিয়মত কৰি উলিয়াব পাৰিম। এইটো হৈ গ'ল নিশ্চিত ঘটনাৰ সম্ভাৱিতা কিমান? নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1, অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0, আৰু যিকোনো ঘটনাৰ সম্ভাৱিতা এইটো 0ৰ পৰা 1ৰ ভিতৰত থাকিব। আৰু নিগেটিভ নাম্বাৰ কেতিয়াও নাথাকে। কিছুমান কুৱেশ্যন আছে কিতাপত, যদি আমাৰ প্ৰবেবিলিটিটো দি দিয়ে, কোনোবা এটা দি দিছে যেনিবা প্ৰবেবিলিটি, এইটো ইভেণ্টৰ যেনিবা প্ৰবেবিলিটি দি দিছে আমাৰ 2.5, 1, 0.5 বা -0.5 এনেকুৱা কিবা দি দিছে। এতিয়া 2.5টোতো আমাৰ হ'ব নোৱাৰে, 2.5 হ'ব নোৱাৰে, কাৰণ 1তকৈ বেছি হৈ গ'ল। এইটো 1টো হ'ব পাৰে, আৰু 0.5 এইটোও হ'ব পাৰে, কিন্তু এইটো মাইনাছ আছে, সেইকাৰণে এইটো নহয় সম্ভাৱিতা। সাধাৰণতে পৰীক্ষাত দুটা হোৱাৰ নিদিয়ে, যিকোনো এটাই দেখাব। এইটোত হয়তো মাইনাছ দি দিব, এইটোতো মাইনাছ দি দিলে এইটো কিবা বেলেগ নাম্বাৰ দি দিব, 1.5 এনেকুৱা দি দিব এক্সামত। কিন্তু আমি এতিয়া গম পালোঁ যে নাম্বাৰটোৰ ভেলুটো নিগেটিভ নাম্বাৰ যদি হয়, সেইটো সম্ভাৱিতাৰ ভেলু হ'ব নোৱাৰে। এইকেইটা জাষ্ট কনচেপ্ট ক্লিয়াৰৰ কাৰণে মই কথাটো কৈ দিছোঁ এইকেইটা, কাৰণ পৰীক্ষাত কি দিয়ে ঠিক নাই, যিকোনো কুৱেশ্যন দি দিব পাৰে, কিন্তু এইটো এবাৰ বুজি থোৱা থাকিলে সম্ভাৱিত